বন্ধুসকল, আজি মই 20টা আকৰ্ষণীয় প্ৰশ্ন আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনে ধৰণৰ আকৰ্ষণীয় প্ৰশ্নৰ উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ প্ৰথম প্ৰশ্নটো হৈছে, কি ফল খালে পুৰুষত্ব ঘূৰাই পায়? ইয়াৰ উত্তৰ হ'ব ষ্ট্ৰবেৰী ফল। 2 নম্বৰ প্ৰশ্ন, ভাৰতত আটাইতকৈ বেছি প্ৰচলিত ভাষা কোনটো? ইয়াৰ উত্তৰ হ'ব হিন্দী। 3 নম্বৰ প্ৰশ্ন, আধুনিক যুগৰ তুলসী কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব মেথিলীচৰণ গুপ্তক। 4 নম্বৰ প্ৰশ্ন, এই দুনিয়াত আটাইতকৈ ডাঙৰ মহাকাব্য কি? ইয়াৰ উত্তৰ হ'ব মহাভাৰত। 5 নম্বৰ প্ৰশ্ন, মহিলা সম্ভোগ নকৰাকৈ কিমান দিন থাকিব পাৰে? ইয়াৰ উত্তৰ হ'ব এবছৰ। 6 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় সংগীতটো গাবলৈ কিমান সময় লাগে? ইয়াৰ উত্তৰ হ'ব 65 ছেকেণ্ড। 7 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় সংগীত কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰে। 8 নম্বৰ প্ৰশ্ন, চন্দ্ৰমাহ মানে কি? ইয়াৰ উত্তৰ হ'ব প্ৰাকৃতিক উপগ্ৰহ। 9 নম্বৰ প্ৰশ্ন, মুছলমান লোকে এদিনত কিমান বাৰ নামাজ পঢ়ে? ইয়াৰ উত্তৰ হ'ব 5 বাৰ। 10 নম্বৰ প্ৰশ্ন, মহিলাৰ কোন অংগত মাৰিলে লাল হৈ যায়? ইয়াৰ উত্তৰ হ'ব গালত থাপৰ মাৰিলে। 11 নম্বৰ প্ৰশ্ন, মহাকাশলৈ যোৱাৰ প্ৰথম ব্যক্তিজন কোন? ইয়াৰ উত্তৰ হ'ব ইউৰি গাগাৰিন। 12 নম্বৰ প্ৰশ্ন, মকৰাৰ কেইটা ঠেং থাকে? ইয়াৰ উত্তৰ হ'ব 8টা। 13 নম্বৰ প্ৰশ্ন, কোন দেশৰ আটাইতকৈ বেছি জনসংখ্যা আছে? ইয়াৰ উত্তৰ হ'ব ভাৰতত। 14 নম্বৰ প্ৰশ্ন, কি গছত আটাইতকৈ বেছি ঔষধীয় গুণ থাকে? ইয়াৰ উত্তৰ হ'ব নিম গছত। 15 নম্বৰ প্ৰশ্ন, কোন চব্জি ৰস খালে পুৰুষৰ শীঘ্ৰপতন নহয়? ইয়াৰ উত্তৰ হ'ব পালেং চব্জিৰ ৰস খালে। 16 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলত কি গেছ অধিক থাকে? ইয়াৰ উত্তৰ হ'ব নাইট্ৰজেন গেছ। 17 নম্বৰ প্ৰশ্ন, চন্দ্ৰটো কোন গ্ৰহৰ উপগ্ৰহ? ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ। 18 নম্বৰ প্ৰশ্ন, ভাৰতত কুম্ভ মেলা কিমান বছৰৰ মূৰত হয়? ইয়াৰ উত্তৰ হ'ব 12 বছৰৰ মূৰত। 19 নম্বৰ প্ৰশ্ন, শ্ৰীলংকাৰ পুৰণা নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব চিলোন। 20 নম্বৰ প্ৰশ্ন, সকলো মহিলাৰ কোনটো অংগ কলা হয়? ইয়াৰ উত্তৰ হ'ব চুলি। বন্ধুসকল, আৰু এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্নৰ উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, ধন্যবাদ।